শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আমি আজি বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত বিজনীবাসী ৰাইজৰ উদ্দেশ্যে আমি দুটিমান কথা কোৱাৰ কাৰণে এই সংবাদ মেলৰ আমি আয়োজন কৰিছোঁ। আৰু এই সংবাদ মেলত উপস্থিত আছে সদৌ চিৰাং জিলা ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি বিশ্বজিৎ ৰায় ডাঙৰীয়া, বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ধীমান দাস ডাঙৰীয়া, বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক দ্বয় দানিছ ৰহমান আৰু যুৱৰাজ দাস ডাঙৰীয়া। সংবাদ মেলৰ জৰিয়তে কিছু কথা কোৱাৰ আগতে প্ৰথমতে আমি আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ প্ৰতি আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ, শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু লগতে শাৰদীয় দুৰ্গা উৎসৱৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আমাৰ সংবাদ মেল সম্বোধন কৰি বিজনীবাসী ৰাইজক আমি উদ্দেশ্যে আমি ক'ব খোজোঁ যে কিছুদিন আগত আমাৰ প্ৰাণৰ শিল্পী, আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যু হৈছিল। আৰু তেওঁৰ মৃত্যু হোৱাৰ পিছৰে পৰা এতিয়ালৈকে সমগ্ৰ অসম স্তব্ধ হৈ আছে, শোকত থাকি পৰি আছে। এই শাৰদীয় উৎসৱতো উৎসৱ চলি আছে যদিও আমাৰ মনে প্ৰাণে কেৱল মাত্ৰ জুবিনদাৰ গীতৰ, জুবিনদাৰ কথাই আমাৰ মনত পৰি আছে। তাৰ বাবে বিজনী মহকুমাৰ অন্তৰ্গত যিমানসমূহ পূজা সমিতি আছে, এই পূজা সমিতিলৈ আমি বিজনী আঞ্চলিক ছাত্ৰ সন্থাই আমি আহ্বান কৰিব বিচাৰিছোঁ যে যাতে জুবিনদাৰ প্ৰতি শ্ৰদ্ধা জনাই, জুবিনদাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আমি যাতে এইবেলি যি আমি ডিজে বক্স ইত্যাদি আমি ব্যৱহাৰ কৰোঁ, আমি উদ্ভাল দি আমি কিছুমান গীত আমি পৰিৱেশন কৰোঁ, বজাওঁ, তাৰ পৰা যাতে আমি এইবাৰ কিছু বিৰত থাকোঁ, জুবিনদাৰ প্ৰতি শ্ৰদ্ধা জনাই। তাৰ কাৰণে সমূহ পূজা সমিতিলৈ আমি বিজনী আঞ্চলিক ছাত্ৰ সন্থাই আহ্বান জনাইছোঁ। শাৰদীয় উৎসৱৰ আনন্দ সকলোৱে কৰিব, সকলোৱে কৰি আছে, কিন্তু আমাৰ প্ৰাণৰ শিল্পীগৰাকী নোহোৱাত আমি সঁচাকৈ আমি মৰ্মাহত হৈ আছোঁ। তাৰ কাৰণে আমি যি আহ্বান আপোনালোকৰ জৰিয়তে জনালোঁ, সেই আহ্বান যাতে প্ৰতিটো পূজা সমিতিয়ে আঁকোৱালি ল'ব বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ।